Hello everyone, this is Anku from Academia. So আপোনালোক সকলোকে একাডেমিয়া নামৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি আমি শিকিম বা আজি আমি এই ভিডিঅ'টোত ভইচ চেঞ্জত বা এক্টিভৰ পৰা পেছিভ কৰোঁতে যে মডেল অক্সিলাৰী ভাৰ্ব থাকিলে আমি কেনেকৈ পেছিভ ভইচ কৰিব লাগে এক্টিভ ভইচৰ বাক্যক, আৰু ইয়াৰ লগে লগে আমি শিকি যাম বা আমি আলোচনা কৰিম ৰিফ্লেক্সিভ অবজেক্ট, প্ৰিপজিশ্যনেল অবজেক্ট, দেন ফেক্টেটিভ অবজেক্ট, পাৰ্চনেল প্ৰনাউন আৰু ইনডেফিনিট প্ৰনাউন থাকিলে কেনেকৈ ভইচ চেঞ্জ কৰা হয় বা এক্টিভৰ পৰা পেছিভলৈ নিয়া হয়। তো ইয়াৰ আগৰ ভিডিঅ'কেইটাত মই তোমালোকক বা আপোনালোকক ভইচ চেঞ্জৰ সেই তিনিওটা টেন্স অৰ্থাৎ প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ আটাইকেইটা ভাগৰ ওপৰত কেনেকৈ ভইচ চেঞ্জ কৰা হয় আটাইকেইটা ভাগকে বা সেই আটাইকেইটা ভাগৰ নিয়মবিলাক ষ্ট্ৰাকচাৰবিলাক কেনেকৈ চেঞ্জ হয় এক্টিভৰ পৰা পেছিভ কৰোঁতে সেইখিনি এটা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক ধাৰণা দিবলৈ ট্ৰাই কৰিছিলোঁ বা যত্ন কৰিছিলোঁ। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ সহায় হ'ব, আৰু যদিহে ছাত্ৰ ছাত্ৰীসকলে সেই ইয়াৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই তেন্তে তোমালোকে এবাৰ চাই ল'বা, তেতিয়াহে এই ভিডিঅ'টোত মই যিবিলাক এতিয়া তোমালোকক ধাৰণা দিব যত্ন কৰিম সেইবিলাক তোমালোকৰ বুজাত সহায় হ'ব। তো আমি আজি প্ৰথমতেই শিকিম মডেল অক্সিলাৰী থাকিলে কেনেকৈ ভইচ চেঞ্জ কৰিব লাগে বা এক্টিভৰ পৰা পেছিভ কেনেকৈ কৰিব লাগে। এতিয়া কথাটো হ'ল কি, মই আগৰ ভিডিঅ'কেইটাতো বাৰে বাৰে কৈ আছোঁ যে আমি যেতিয়া ভইচ চেঞ্জ বুলি আমাৰ কুৱেশ্যন আহিব বা ভইচ চেঞ্জৰ বিষয়ে আমি শিকিম বা ভইচ চেঞ্জৰ বিষয়ে আমি যেতিয়া ধাৰণা ল'ব ট্ৰাই কৰিম, তেতিয়া আমি কেইটামান কথা খুব জানিবলগীয়া কথা আছে। সেইকেইটা হৈছে যে প্ৰথমতে আমি এক্টিভৰ পৰা পেছিভ কৰোঁতে বা পেছিভৰ পৰা এক্টিভ কৰোঁতে ইয়াৰ ছাবজেক্ট অবজেক্টৰ যিটো নিয়ম হয় সেইটো আমি খুব ভালদৰে জানি ল'ব লাগিব। সেই নিয়মকেইটা একেই হয়, মই এতিয়া তোমালোকক যিকেইটা বেছিক নিয়মৰ কথা ক'ম সেইকেইটা মই আগতেও কৈছোঁ যে ছাবজেক্ট অবজেক্টৰ নিয়মটো কি হৈছে যে এক্টিভ ভইচত যিটো ছাবজেক্ট থাকে, মানে য'ত ছাবজেক্টটো থাকে তাত পেছিভ ভইচত অবজেক্ট থাকে। ঠিক সেইদৰে এক্টিভ ভইচত অবজেক্টটো যিডোখৰ ঠাইত থাকে তাত পেছিভ ভইচত ছাবজেক্ট থাকে। ঠিক সেইদৰে পেছিভ ভইচত ছাবজেক্ট থকাৰ ঠাইত এক্টিভ ভইচত অবজেক্ট থাকে, আৰু পেছিভ ভইচৰ অবজেক্ট থকা ঠাইত এক্টিভ ভইচত ছাবজেক্ট থাকে। গতিকে সেইটো কথা খুব তোমালোকে মনত ৰাখি ল'বা, এই ছাবজেক্ট অবজেক্টৰ নিয়মটো। ইয়াৰ পাছতে তোমালোকে জানি ল'ব লাগিব যে বা তোমালোকে এইটো কথা মনত ৰাখিব লাগিব যে সদায় আমি এক্টিভ ভইচৰ পৰা যেতিয়া পেছিভ ভইচ কৰিম, এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰোঁতে কি হয় যে মেইন ভাৰ্বটো যিটো থাকিব, মেইন ভাৰ্বটোৰ আমি থাৰ্ড পাৰ্চন পাষ্ট পাৰ্টিচিপল ফৰ্মত আমি লিখিব লাগিব। পাষ্ট পাৰ্টিচিপল ফৰ্ম মানে ভাৰ্বৰ তৃতীয় ৰূপটো, অৰ্থাৎ দ্য থাৰ্ড ফৰ্ম অফ এ ভাৰ্ব। যেনেকৈ গো থাকিলে গন হয়, গ'টো ইয়াত নাহে বাৰু। তো ডু থাকিলে ডু, ডিড, ডান। ব্ৰিং থাকিলে ব্ৰিং, ব্ৰট। ৰিড থাকিলে ৰেড। তেনেকৈ ৰাইট, ৰোট, ৰিটেন। গতিকে সেই ভাৰ্বৰ তৃতীয় ফৰ্মটো সদায় পেছিভ ভইচত লিখিব লাগিব। আৰু তাৰ পাছতে আমি এটা মন কৰিবলগীয়া কথা যে আমি ছাবজেক্টৰ আগত সদায় আমি বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম, আৰু বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। সদায় কিন্তু আমি বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব নোৱাৰোঁ বা সকলো ভইচ চেঞ্জতে আমি বাই ব্যৱহাৰ কৰিব নোৱাৰোঁ। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে আমি কেতিয়া বাই ব্যৱহাৰ কৰিব নোৱাৰোঁ? বাই তেতিয়া ব্যৱহাৰ কৰিব নোৱাৰোঁ যেতিয়া কিছুমান বিশেষ ভাৰ্ব থাকিব চেণ্টেন্সটোত যিটোৰ লগত বাই নবহে। উদাহৰণস্বৰূপে ন' ভাৰ্বটো যেতিয়া থাকিব এটা চেণ্টেন্সত, সেইটো আমি যেতিয়া পেছিভ ভইচ কৰিম তাত আমি কি লিখিব লাগিব? টু। I do the work is done by me. I know him, he is known to me হ'ব। ঠিক সেইদৰে ছেটিছফাই থাকিলে উইথ হ'ব, তেনেদৰেই প্লিজ বা চক থাকিলে এট হ'ব, বা অন্যান্য কিছুমানো তেনেকুৱা আছে, বেলেগ হয়। সেইটো কথা তোমালোকে খুব ভালদৰে মনত ৰাখি ল'বা, এই তিনিটা কথা। আৰু এটা কথা মনত ৰাখিব লাগিব, প্ৰনাউনৰ কেনেকৈ চেঞ্জ হয়। প্ৰনাউনৰ চেঞ্জ হোৱাটোক লৈ মই আগতে কৈছিলোঁ যে প্ৰনাউনৰ চেঞ্জ হোৱাটো কি, এক্টিভত যেতিয়া প্ৰনাউনটো আই থাকে পেছিভত মি হ'ব, বা পেছিভত যদি আই থাকে এক্টিভত মি হ'ব, মানে উল্টাটো হৈ যাব। তো উই থাকিলে আছ হ'ব, ঠিক সেইদৰে হি থাকিলে হিম হ'ব, চি থাকিলে হাৰ হ'ব, আৰু দে থাকিলে ডেম হ'ব, ইউ থাকিলে ইউৱে হ'ব। গতিকে সেইকেইটা কথা তোমালোকে মনত ৰাখি ল'বা। তো আমি এতিয়া মডেল অক্সিলাৰী ভাৰ্ব থাকিলে কেনেকৈনো কৰে
সেইটো আমি শিকিবলৈ বা সেইটোৰ আমি ধাৰণা ল'বলৈ যত্ন কৰিম তো মডেল অক্সিলাৰী এইটো চোৱা এক্টিভ এণ্ড পেছিভ ভইচ ইউজিং মডেল অক্সিলাৰিজ মই ইয়াতে কি লৈছোঁ কেন কুড মে মাইট উড চুড অট এতিয়া কথা হ'ল তোমালোকে যে তোমালোকক ইয়াৰ আগৰ ভিডিঅ'টোত মই যে চিম্পল ফিউচাৰ টেন্সৰ ভইচ চেঞ্জ কৰিবলৈ শিকাইছিলোঁ সেই চিম্পল ফিউচাৰ টেন্সৰ ভইচ চেঞ্জৰ নিয়মৰে সৈতে মডেল অক্সিলাৰী থাকিলে ভইচ চেঞ্জ কৰাৰ নিয়মটো একেই হয় এতিয়া চিম্পল ফিউচাৰত যেনেকৈ উইল থাকে সেই উইলৰ ঠাইত ইয়াত কেন কুড মে মাইট উড চুড অট থাকিলেও সেই একেটা নিয়মেই হ'ব চিম্পল ফিউচাৰ টেন্সৰ ষ্ট্ৰাকচাৰটো কি আছিলে আমি আগত যাব পাৰোঁ আমি চাই লওঁ চিম্পল ফিউচাৰৰ ষ্ট্ৰাকচাৰটো কি আছিলে এইটো পাষ্ট টেন্স দেন এইটো চিম্পল ফিউচাৰৰ ষ্ট্ৰাকচাৰটো কি ছাবজেক্ট প্লাছ চেল উইল প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট অৰ্থাৎ আই উইল ডু দ্য ৱৰ্ক ঠিক সেইদৰে পেছিভ ভইচত অবজেক্ট প্লাছ চেল উইল প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট হ'ল এতিয়া মডেল অক্সিলাৰিজ কি হ'ব যিকেইটা ক'লোঁ মই কেন কুড চুড উড অট মাইট মে সেইকেইটা ইয়াত য'ত উইলটো আছে উইলটোৰ যোনটো প্লেচত আছে সেই ঠাইত সেই মডেল অক্সিলাৰী ভাৰ্বকেইটা থাকিব ঠিক সেইদৰে পেছিভ ভইচ কৰোঁতেও ইয়াত য'ত চেল উইল আছে তাতে সেই মডেল অক্সিলাৰী ভাৰ্বকেইটা থাকিব তোমালোকে দেখিলে গম পাবা মই এতিয়া দেখাম চাবা তোমালোকক ইয়াত আই উইল ডু দ্য ৱৰ্কটো যেনেকৈ দ্য ৱৰ্ক উইল বি ডান বাই মি হিম হ'ব তাতো একেই হ'ব জাষ্ট উইলৰ ঠাইত যিটো মডেল অক্সিলাৰী থাকে সেইটো হ'ব এতিয়া চাওঁ আমি মডেল অক্সিলাৰীবিলাক চোৱা model auxiliary when a verb is followed by model auxiliaries the rules of converting an active voice to passive voice is same as the verb in simple future tense যে কি হয় যেতিয়া মডেল অক্সিলাৰী ভাৰ্ব এটা চেণ্টেন্স এটাত থাকিব তেতিয়া কি হয় যে সেই তাক পেছিভ ভইচলৈ নিয়াৰ যিটো নিয়ম সেইটো চিম্পল ফিউচাৰ টেন্সৰ যিটো নিয়ম আছিল সেইটোৱে সৈতে একেই হয় মই আকৌ এবাৰ কৈ দিছোঁ চোৱা when a verb is followed by model auxiliaries the rules of converting an active voice to passive voice is same as that of a verb in simple future tense. তো ষ্ট্ৰাকচাৰটো কি হৈছে মডেল অক্সিলাৰী প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল হ'ল এতিয়া ইয়াত ভালদৰে চাই লোৱা তোমালোকে ছাবজেক্ট মডেল অক্সিলাৰী ভাৰ্ব থাকিলে এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰটো কি হ'ব ছাবজেক্ট প্লাছ মডেল অক্সিলাৰী প্লাছ মেইন ভাৰ্ব ইন ভাৰ্ব অন ফৰ্ম বা বেছ ফৰ্ম প্লাছ অবজেক্ট এতিয়া মই কেন কুড আটাইকেইটা দি তোমালোকক এটা বুজাই যাম কেনটো এটা মডেল অক্সিলাৰী হয় গতিকে ষ্ট্ৰাকচাৰ মতে চাই যোৱা ইয়াতে হিটো কি হৈছে ছাবজেক্ট মডেল অক্সিলাৰী কি হয় কেন মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম বা বেছ ফৰ্ম ডু দেন দ্য ৱৰ্কটো অবজেক্ট গতিকে মডেল অক্সিলাৰী থকা এটা আমি প্ৰথম চেণ্টেন্সটো পাইছোঁ কি হি কেন ডু দ্য ৱৰ্ক তাতে মডেল অক্সিলাৰী ভাৰ্ব কোনটো যিটো কেন আছে ছাবজেক্টৰ পাছত যিটো আছে য'ত আমি চিম্পল ফিউচাৰ টেন্সত উইল থাকে তাত ঠাইত আমি ইয়াত মডেল অক্সিলাৰী পাম হ'ল এতিয়া পেছিভ ভইচ কৰা নিয়মটো চিম্পল ফিউচাৰৰ সৈতে মই একেই বুলি কৈছোঁ তোমালোকে চাই লোৱা অবজেক্ট প্লাছ মডেল অক্সিলাৰী অৰ্থাৎ চিম্পল ফিউচাৰ টেন্সত কি আছিলে অবজেক্ট প্লাছ চেল অৰ উইল ইয়াত চেল আৰু উইলৰ ঠাইত কি থাকিব অক্সিলাৰী ভাৰ্ব থাকিব হ'ল প্লাছ বি যেনেকৈ তাত আছিলে আই উইল ডু দ্য ৱৰ্ক উইল বি ডান বাই মি হয় নে নহয় গতিকে ইয়াতো কি হ'ব অক্সিলাৰী ভাৰ্বটোৰ পাছত বি আহিব দেন মেইন ভাৰ্ব ইন V3 বা মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্ম মই এইটো মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্ম দুবাৰ লিখিলোঁ তোমালোকে এইটো কাটি ল'বা মোৰ টাইপ কৰোঁতে খেলি মেলি হৈ গ'ল গতিকে অবজেক্ট প্লাছ মডেল অক্সিলাৰী প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট হ'ল এতিয়া হি কেন ডু দ্য ৱৰ্ক হি কেন ডু দ্য ৱৰ্কটো আমি যেতিয়া পেছিভ ভইচ কৰিম তেতিয়া কি হ'ব প্ৰথমতে কি লিখিব লাগিব ষ্ট্ৰাকচাৰ মতে অবজেক্টটো কি হয় ইয়াতে হি কেন ডু দ্য ৱৰ্কত দ্য ৱৰ্ক চ' ফাৰ্ষ্ট অফ অল আমি কি লিখি লৈছোঁ দ্য ৱৰ্ক তাৰপাছত কি লিখিব লাগিব পেছিভ ভইচৰ ষ্ট্ৰাকচাৰটো মতে মডেল অক্সিলাৰী অৰ্থাৎ এক্টিভ ভইচত যিটো মডেল অক্সিলাৰী যেনেকৈ আছিলে তেনেকৈ আমি ইয়াত বঢ়াম হ'ল গতিকে কি হ'ব দ্য ৱৰ্ক কেন অবজেক্ট প্লাছ মডেল অক্সিলাৰী দ্য ৱৰ্ক কেন সেইখিনিলৈকে হ'ল তাৰপিছত ষ্ট্ৰাকচাৰ মতে কি আছে চোৱা বি দ্য ৱৰ্ক কেন বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্ম ডু হি কেন ডু দ্য ৱৰ্ক ডুটো ইয়াত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো হৈছে ডান গতিকে দ্য ৱৰ্ক কেন বি ডান অবজেক্ট প্লাছ মডেল অক্সিলাৰী প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল সেইখিনিলৈকে ঠিকে আছে দ্য ৱৰ্ক কেন বি ডান
বাই হিম হিটো প্ৰনাউনটো ইয়াত চেঞ্জ হৈছে পেচিভ ভইচৰ বাবে হিম হৈছে গতিকে পেচিভ ভইচৰ ষ্ট্ৰাকচাৰটো কি হয় মডেল অক্সিলাৰী থাকিলে অবজেক্ট প্লাছ মডেল অক্সিলাৰী প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট গতিকে হি কেন ডু দ্য ৱৰ্কটো কি হ'ব দ্য ৱৰ্ক কেন বি ডান বাই হিম হ'ল নেক্সট চোৱা পুলিচ কুড কেটছ দ্য থিফ পুলিচ কুড কেটছ দ্য থিফ এতিয়া পুলিচ টু ছাবজেক্ট কুড টু মডেল অক্সিলাৰী নট টু নিগেটিভ হোৱাৰ কাৰণে আহিছে কেটছ টু মেইন ভাৰ্ব দ্য থিফ টু অবজেক্ট গতিকে আমি পোনপ্ৰথমে জানিব লাগিব কেটছৰ যিটো পাষ্ট পাৰ্টিচিপল ফৰ্ম সেইটো কি হয় কেটছৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি হয় কট হয়নে গতিকে পেচিভ ভইচৰ ষ্ট্ৰাকচাৰ মতে আমি বহাই যাম চোৱা অবজেক্ট অবজেক্ট কি দ্য থিফ দেন প্লাছ মডেল অক্সিলাৰী মডেল অক্সিলাৰী কি আছে ইয়াত কুড দ্য থিফ কুড তাৰপিছত যিহেতু নিগেটিভ চেণ্টেঞ্চ আছে গতিকে নটটো আমি লিখি ল'ম দ্য থিফ কুড নট দেন প্লাছ বি অবজেক্ট প্লাছ মডেল অক্সিলাৰী প্লাছ বি কি হ'ব দ্য থিফ কুড নট বি তাৰপিছত মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্ম কেটছৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হয় কট দ্য থিফ কুড নট বি কট প্লাছ বাই প্লাছ ছাবজেক্ট বাই পুলিচ গতিকে পুলিচ কুড নট কেটছ দ্য থিফটো কি হ'ব দ্য থিফ কুড নট বি কট বাই পুলিচ হ'ল সেইটো নেক্সটটো চোৱা ইউ মে ৰিড দিছ নভেল এই নভেলখন তুমি পঢ়িব পাৰা এতিয়া ইয়াতে ছাবজেক্ট কি ইউ মডেল অক্সিলাৰী কি মে ভাব কি মেইন ভাব ৰিড আৰু দিছ নভেলটো হৈছে অবজেক্ট আৰু ৰিড ভাৰ্বটোৰ যিটো আমি স্পেলিংটো হয় সেইটো পাষ্ট টেন্সত আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মত একেই হয় হা কিন্তু আমি সেইকেইটা ক'ম ৰেড বুলি ৰেড হা পাষ্ট পাৰ্টিচিপল ফৰ্মত ৰিড যদিও হয় আমি কওঁতে কি বুলি ক'ম ৰেড বুলি ক'ম গতিকে আমি এতিয়া পেচিভ ভইচত জাষ্ট ষ্ট্ৰাকচাৰটো মতে বহাই যাম প্ৰথমতে কি আহিব অবজেক্ট কি দিছ নভেল লিখিলোঁ দেন মডেল অক্সিলাৰী কি আছে মে দিছ নভেল মে প্লাছ বি দ্য নভেল মে বি তাৰপিছত কি আছে মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰিডৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি হয় ৰেড আৰু ইয়ে দিয়ে হয় কিন্তু দ্য নভেল মে বি ৰেড বাই ইউ হা মেইন ভাৰ্ব প্লাছ বাই প্লাছ ছাবজেক্ট গতিকে সেইটো হ'ল দেন নেক্সট এটা চাম ৰাম মাইট চাফা এ গ্ৰেট লছ ৰাম টু ছাবজেক্ট মাইট টু মডেল অক্সিলাৰী চাফা টু ভাৰ্ব মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল ফৰ্মটো হৈছে চাফাৰ্ড এই গ্ৰেট লছটো হৈছে অবজেক্ট গতিকে ষ্ট্ৰাকচাৰ মতে কি হ'ব অবজেক্ট প্লাছ মডেল অক্সিলাৰী গতিকে কি হ'ব এই গ্ৰেট লছ টু অবজেক্ট দেন মডেল অক্সিলাৰী মে তাৰপিছত কি আহিব বি হা এই ৰাম মাইট আছিলে এই গ্ৰেট লছ মাইট হা এই গ্ৰেট লছ মাইট তাৰপৰা মডেল অক্সিলাৰীটো যিহেতু মাইট আছিলে গতিকে এই গ্ৰেট লছ মাইট তাৰপিছত কি আহিব বি এই গ্ৰেট লছ মাইট বি দেন মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্ম চাফাৰ্ড এই গ্ৰেট লছ মাইট বি চাফাৰ্ড বাই হুম বাই ৰাম গতিকে ৰাম মাইট চাফা এই গ্ৰেট লছটো কি হ'ব এই গ্ৰেট লছ মাইট বি চাফাৰ্ড বাই ৰাম হ'ল সেইটো দেন ইউ শুড ৰেচপেক্ট ইউৰ টিচাৰ্ছ এতিয়া ইউ টু ছাবজেক্ট শুড টু মডেল অক্সিলাৰী ৰেচপেক্ট টু মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল ফৰ্মটো ৰেচপেক্টেড ইউ টিচাৰটো ইয়াতে অবজেক্ট গতিকে কি হ'ব অবজেক্ট প্লাছ মডেল অক্সিলাৰী ইউ টিচাৰ শুড সেইখিনিলৈকে কি আছে মডেল অক্সিলাৰী প্লাছ বি ইউ টিচাৰ শুড বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ইউ টিচাৰ শুড বি ৰেচপেক্টেড প্লাছ বাই ইউ টিচাৰ শুড বি ৰেচপেক্টেড বাই ইউ হ'ল সেইটো নেক্সটটো চোৱা উই মাষ্ট হেল্প দ্য চাইল্ড ইয়াতে উই টু ছাবজেক্ট মাষ্ট টু মডেল অক্সিলাৰী হেল্প টু মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপল ফৰ্ম টু হেল্প দেন দ্য লিটল চাইল্ড টু অবজেক্ট গতিকে সেইটো কি হ'ব অবজেক্ট প্লাছ মডেল অক্সিলাৰী প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট উইটো পেচিভ ভইচলৈ নিলে প্ৰনাউনটো চেঞ্জ হ'লে আছ হ'ব গতিকে ইয়াতে কি অবজেক্ট কি আছে দ্য লিটল চাইল্ড হেৰি কি আছে মডেল অক্সিলাৰী মাষ্ট তাৰপিছত আহিব বি তাৰপৰা মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হেল্প তাৰপিছত বাই তাৰপিছত ছাবজেক্ট গতিকে উই মাষ্ট হেল্প দ্য চাইল্ড সেইটো কি হ'ব দ্য লিটল চাইল্ড মাষ্ট বি হেল্প বাই আছ গতিকে সেইটো তোমালোকে আশা কৰিছোঁ বুজি পালা সেইখিনি আছিল তোমালোকৰ মডেল অক্সিলাৰীৰ যিটো ভইচ চেঞ্জ কৰাৰ নিয়ম সেইটো এতিয়া মডেল অক্সিলাৰীৰ ভইচ চেঞ্জ কৰাৰ নিয়মটো কিহৰ সৈতে কি বুলি মই ক'লোঁ যে যিটো চিম্পল ফিউচাৰ টেন্সৰ ষ্ট্ৰাকচাৰ হয় উইল থকা ছাবজেক্ট প্লাছ চেল উইল প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট সেই যিটো ষ্ট্ৰাকচাৰ হয় সেই ষ্ট্ৰাকচাৰটোৰ সৈতে মডেল অক্সিলাৰী থাকিলেও একেই হয় গতিকে মডেল অক্সিলাৰী থাকিলে তোমালোকৰ নিগেটিভতে থাকক বা এফাৰ্মেটিভতে থাকক তোমালোকৰ সমস্যা নহ'ব বুলি মই ভাবিছোঁ ষ্ট্ৰাকচাৰটো মই আকৌ এবাৰ কৈ দিছোঁ এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰটো হৈছে
ছাবজেক্ট প্লাছ মডেল অক্সিলাৰী প্লাছ মেইন ভাৰ্ব ইন বেছ ফৰ্ম প্লাছ অবজেক্ট আৰু পেছিভ ভইচৰ ষ্ট্ৰাকচাৰটো কি হ'ব অবজেক্ট প্লাছ মডেল অক্সিলাৰী প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট গতিকে সেইখিনি আছিল তোমালোকৰ মডেল অক্সিলাৰী ভাৰ্ব এতিয়া আমি এটা নতুন পাৰ্টলৈ যাম তোমালোকক মই সেইটো একেবাৰে শেষত বুজাব লাগিছিলে কিন্তু এইটো ভিডিঅ'তে যিহেতু সেইটো কভাৰ কৰিব পাৰিম আমি গতিকে মই সেইটো ইয়াতে বুজাই দিম বুলি ভাবিছোঁ গতিকে মই সেই মডেল অক্সিলাৰীৰ লগতে তোমালোকৰ প্ৰিপজিশ্যনেল অবজেক্ট দেন ৰিফ্লেক্সিভ অবজেক্ট দেন ফেক্টিটিভ অবজেক্ট প্লাছ যিটো পাৰ্চনেল প্ৰনাউন থাকে দেন ইনডেফিনিট প্ৰনাউন থাকে সেইকেইটাও মই এইটো ভিডিঅ'তে তোমালোকক ধাৰণা এটা দিব ট্ৰাই কৰিম তো আমি এতিয়া ভইচ চেঞ্জ কিহৰ শিকিম যে প্ৰিপজিশ্যনেল অবজেক্ট ৰিফ্লেক্সিভ অবজেক্ট ফেক্টিটিভ অবজেক্ট আৰু ইনডেফিনিট প্ৰনাউন থাকিলে কেনেকৈ ভইচ চেঞ্জ কৰা হয় এতিয়া প্ৰিপজিশ্যনেল অবজেক্ট কি হয় আচলতে প্ৰিপজিশ্যনেল অবজেক্টত কি হয় য'ত অবজেক্টৰ আগত এক্টিভ ভইচতে এটা প্ৰিপজিশ্যন থাকে গম পালানে আমি এইটো কথা জানো যে আমি সাধাৰণতে পেছিভ ভইচতহে কি কৰোঁ যে বাই প্ৰিপজিশ্যনটো লিখোঁ গতিকে ইয়াত পেছিভ ভইচলৈ দুটা প্ৰিপজিশ্যন হৈ যাব উদাহৰণস্বৰূপে এটা চাই ল'বা ইয়াত কি কৈছোঁ যে মই ডাবল প্ৰিপজিশ্যন হ'ব মানে পেছিভ ভইচত গতিকে প্ৰিপজিশ্যনেল অবজেক্টৰ আমি নিয়মখিনি প্ৰথমতে চাই লওঁ যে হি ইজ লুকিং এট দ্য বাৰ্ডছ সি চৰাইবিলাক চাই আছে এতিয়া ইয়াত চোৱা দ্য হিটো ছাবজেক্ট ইজ টু বি ভাৰ্ব আছে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য দেন লুকিং এট দ্য বাৰ্ডছ অবজেক্ট অবজেক্টৰ আগত এটা কি আছে এট মানে সেইটো এটা প্ৰিপজিশ্যন হয়নে যিহেতু এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স হয়নে গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰ হৈ যোৱাৰ লগে লগে পেছিভ ভইচৰ আমি কোনটো ষ্ট্ৰাকচাৰত যাব লাগিব যে অবজেক্ট প্লাছ বি ভাৰ্ব প্লাছ বিং প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট কিন্তু ইয়াত যিহেতু এটা প্ৰিপজিশ্যন আছে গতিকে প্ৰিপজিশ্যনটো সেই ভাৰ্বটোৰ পাছতে আমি লিখি ল'ব লাগিব আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আমি বিংটো কিয় আনিম যিহেতু ইয়াত মেইন ভাৰ্বটো প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্মত থাকে গতিকে প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্মত থকা সেই ভাৰ্বটোক আমি পাষ্ট পাৰ্টিচিপল কৰিবলৈ হ'লে আমি বিইঙৰ সহায় লওঁ গতিকে আমি কি শিকিম এতিয়া প্ৰিপজিশ্যনেল অবজেক্ট প্ৰিপজিশ্যনেল অবজেক্ট কি হয় য'ত পেছিভ ভইচত দুটা প্ৰিপজিশ্যন থাকে ডাবল প্ৰিপজিশ্যনৰ এড কৰিবলগীয়া হয় এতিয়া চোৱা হি ইজ লুকিং এট দ্য বাৰ্ডছ সেইটো আমি যেতিয়া পেছিভ ভইচলৈ নিম কণ্টিনিউৱাছ টেন্সৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰে হ'ব যেনেকৈ মই আগতে ষ্ট্ৰাকচাৰটো ক'লোৱে এবাৰ তেতিয়া কি হ'ব অবজেক্ট কি দ্য বাৰ্ডছ হ'ল দেন বি ভাৰ্ব দ্য বাৰ্ডছটো প্লুৰেল নাম্বাৰ হোৱাৰ লগে লগে বি ভাৰ্ব কি আহিব আৰ দ্য বাৰ্ডছ আৰ যিহেতু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স গতিকে বিইং আহিব দ্য বাৰ্ডছ আৰ বিইং লুকড মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বিইংটো আনি আমি লুকিংটোক পাষ্ট পাৰ্টিচিপল কৰিছোঁ গতিকে দ্য বাৰ্ডছ আৰ বিইং লুকড এট বাই হিম গতিকে ইয়াত প্ৰিপজিশ্যনেল অবজেক্টত কি হয় যে দুটা প্ৰিপজিশ্যন থাকে পেছিভ ভইচত এট আৰু বাই আমি ইয়াত দেখিছোঁ হি ইজ লুকিং এট দ্য বাৰ্ডছ যিহেতু এক্টিভ ভইচত এটা প্ৰিপজিশ্যন আছিলেই গতিকে পেছিভ ভইচত প্ৰিপজিশ্যন দুটা হ'ব হ'ল সেইটো গতিকে প্ৰিপজিশ্যনেল অবজেক্টটো ইমান টান নহয় তোমালোকে খুব সহজে বুজি পাবা দেন ৰিফ্লেক্সিভ অবজেক্ট এতিয়া ৰিফ্লেক্সিভ অবজেক্টটো কি হয় ৰিফ্লেক্সিভ অবজেক্টত কি হয় যে ইয়াত ছাবজেক্ট অবজেক্টৰ সেই যিটো সলনি হয় সেইটো নহয় যে আগতে আমি দেখিছোঁ যে ছাবজেক্টৰ ঠাইত অবজেক্ট বহে অবজেক্টৰ ঠাইত ছাবজেক্ট বহে সেই ৰিফ্লেক্সিভ অবজেক্টত সেইটো নহয় এতিয়া চোৱা চি কিল হাৰছেল্ফ তাই নিজকে মাৰিলে গম পাইছানে সেইটো আমি ছাবজেক্টৰ জেগাত ছাবজেক্টেই ৰখাই থ'ম জাষ্ট ইভাগে কৰি যাম এতিয়া চোৱা চি পাষ্ট টেন্সৰ বাক্য চিম্পল পাষ্ট টেন্সৰ ষ্ট্ৰাকচাৰটো কি আছিলে ছাবজেক্ট প্লাছ বি ভাৰ্ব ইন পাষ্ট ফৰ্ম ৱাজ অৰ ৱেৰ প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট কিন্তু ইয়াত ছাবজেক্টৰ ঠাইত ছাবজেক্টেই থাকিব অবজেক্টৰ ঠাইত অবজেক্টেই থাকিব চি কিল হাৰছেল্ফটো চি ৱাজ কিল্ড বাই হাৰছেল্ফ হ'ব গম পালা গতিকে ৰিফ্লেক্সিভ অবজেক্টত কি হয় ছাবজেক্ট অবজেক্টৰ সেই সলনি হোৱা নিয়মটো নহয় চি কিল হাৰছেল্ফটো কি হ'ব তেতিয়াহ'লে চি ৱাজ কিল্ড বাই হাৰছেল্ফ সেইটো কোন টেন্সৰ বাক্য চিম্পল পাষ্ট টেন্সৰ দেন উই ডু নট প্ৰেজ আৱাৰ চেল্ফ সেইটো কি হ'ব উইয়ে হ'ব মই আগতে কৈছোঁ যে ডু নট থাকিলে কি হয়
ডু নট থাকিলে সেই ডু নট থকাৰ ঠাইটোত মই সেইটো তোমালোকক কৈছিলোঁ নাই কোৱা জানো আগৰ ভিডিঅ'টোত, যদি নাই কোৱা মই ইয়াৰ পাছৰ ভিডিঅ'ত ক'ম। ডু নটটো আমি পেচিভ ভইচত লিখিব নোৱাৰোঁ। সেই ডু নটৰ ঠাইত আমি কি লিখিব লাগিব, আমি বি ভাৰ্ব লিখিব লাগিব। গতিকে উই আৰ নট প্ৰেজড বাই আৱাৰ চেল্ফছ হ'ব সেইটো। উই ডু নট প্ৰেজ আৱাৰ চেল্ফছটো কি হ'ব, উই আৰ নট প্ৰেজড বাই আৱাৰ চেল্ফছ। চোৱা, উই ঠাইত উইয়ে আছে, আৱাৰ চেল্ফছৰ ঠাইত আৱাৰ চেল্ফছে আছে। তেনেকৈ চি কিল হাৰ চেল্ফত চিৰ ঠাইত চিয়ে আছে, হাৰ চেল্ফৰ ঠাইত হাৰ চেল্ফে আছে। গতিকে ৰিফ্লেক্সিভ অবজেক্টটো আছিলে সেইটো। দেন ফেক্টিটিভ অবজেক্ট। ফেক্টিটিভ অবজেক্টটোত কি হয়, দুটা অবজেক্ট থাকিব। আমি সেইটো দুভাগে কৰিব পাৰোঁ। এতিয়া উই মেড হিম কেপ্টেইন। ফেক্টিটিভ অবজেক্ট চোৱা, উই মেড হিম কেপ্টেইন। কেপ্টেইনটো এটা অবজেক্ট, হিমটো এটা অবজেক্ট। উইটো ছাবজেক্ট, মেডটো মেইন ভাৰ্ব, সেইটো কিহত আছে, চিম্পল পাষ্ট টেন্সত আছে। গতিকে আমি হিটো অবজেক্ট কৰিও ছাবজেক্ট কৰিও বা হিটো অবজেক্টৰ ঠাইত লিখিও কৰিব পাৰোঁ পেচিভ ভইচ, বা কেপ্টেইনটো লিখিও কৰিব পাৰোঁ। হিটো লিখিলে কি হ'ব, হি ৱাজ মেড কেপ্টেইন বাই আছ। আৰু ইভাগে লিখিলে কি হ'ব, কেপ্টেইনটো যদি আমি আগতীয়াকৈ লিখোঁ, কেপ্টেইন ৱাজ মেড হিম বাই আছ। গতিকে সেইটো যিটো ফেক্টিটিভ অবজেক্ট থাকে সেইটো দুই ধৰণে কৰিব পৰা যায়। হ'ল। নেক্সটটো হ'ব চোৱা তোমালোকৰ কি, ইনডেফিনিট প্ৰনাউন। ইনডেফিনিট প্ৰনাউন মানে কি হ'ল, প্ৰনাউনটো আমি গম নাপাওঁ আচলতে। এতিয়া মোৰ মোবাইলটো কোনোবাই চুৰ কৰিলে, কোনে চুৰ কৰিলেতো আমি গম নাপাওঁ ন। সেই গম নোপোৱা যিটো প্ৰনাউন হয় সেইটোক আমি কি বুলি কওঁ, ইনডেফিনিট প্ৰনাউন কওঁ। আৰু সেইটো পেচিভ ভইচত সেই প্ৰনাউনটো আমি সাধাৰণতে লিখিব নালাগে। এতিয়া চোৱা, চমন ষ্টল মাই মোবাইল, চিম্পল পাষ্ট টেন্সত আছে, হয় নাই। চমনটো ছাবজেক্ট, ষ্টলটো মেইন ভাৰ্ব ইন পাষ্ট ফৰ্ম, প্লাছ মাই মোবাইলটো অবজেক্ট। আমি সেইটো যদিহে ইনডেফিনিট প্ৰনাউন বুলি নাভাবোঁ, আমি তেতিয়াহ'লে কি কৰিম, মাই মোবাইল ৱাজ ষ্টলেন বাই চমন, সেই বুলি লিখিম নে নিলিখিম। কিন্তু আমি ইয়াত যিহেতু ইনডেফিনিট প্ৰনাউন হয়, গতিকে ইনডেফিনিট প্ৰনাউন হোৱাৰ লগে লগে আমি কি কৰিম, যে ইয়াৰ যিটো বাই পাছত আমি ছাবজেক্ট লিখিব লাগে বা বাই লিখিব লাগে, আমি সেইটো নিলিখোঁ। চমন ষ্টল মাই মোবাইলটো আমি ডাইৰেক্ট লিখি দিম, মাই মোবাইল ৱাজ ষ্টলেন বাই চমনটো আমি নিলিখোঁ। গতিকে ইয়াত মই এতিয়া তোমালোকক কি ক'লোঁ, ইনডেফিনিট প্ৰনাউন, ফেক্টিটিভ প্ৰনাউন, ৰিফ্লেক্সিভ অবজেক্ট, ফেক্টিটিভ অবজেক্ট, প্ৰিপজিশ্যনেল অবজেক্ট। প্ৰিপজিশ্যনেল অবজেক্টত কি হয়, যে ইয়াতে এক্টিভ ভইচতে এটা প্ৰিপজিশ্যন থাকে আৰু পেচিভ ভইচত দুটা প্ৰিপজিশ্যন থাকে। উদাহৰণটো মই দিছিলোঁ চোৱা, হি ইজ লুকিং এট দ্য বাৰ্ডছ আৰ বিং লুকড এট বাই হিম, এট আৰু বাই, উই আৰ এডিং টু প্ৰিপজিশ্যন হিয়াৰ। দেন ৰিফ্লেক্সিভ অবজেক্টত কি হয়, যে ইয়াৰ ছাবজেক্টৰ ঠাইত ছাবজেক্টে থাকে পেচিভ ভইচত, অবজেক্টৰ ঠাইত অবজেক্টে থাকে। গতিকে চি কিল হাৰ চেল্ফটো কি হ'ব, চি ৱাজ কিল্ড বাই হাৰ চেল্ফ। তেনেকৈ উই ডু নট প্ৰেজ আৱাৰ চেল্ফটো কি হ'ব, উই আৰ নট প্ৰেজড বাই আৱাৰ চেল্ফ। ফেক্টিটিভ অবজেক্টত কি হয়, ফেক্টিটিভ অবজেক্ট যেতিয়া থাকিব, দুটা অবজেক্ট থাকিব, তেতিয়া আমি দুই ধৰণে তাক পেচিভ ভইচ কৰিব পাৰোঁ। উই মেড হিম কেপ্টেইনটো আমি কৰিছোঁ, উই মেড হিম কেপ্টেইন, তাক কেপ্টেইন আমাৰ দ্বাৰা বনোৱা হ'লেও ক'ব পাৰোঁ, কেপ্টেইন তাক আমাৰ দ্বাৰা বনোৱা হ'ল বুলিও ক'ব পাৰোঁ। গতিকে হিটো যদি আমি লিখি লওঁ তেতিয়া কি হ'ব, হি ৱাজ মেড কেপ্টেইন বাই আছ। আৰু কেপ্টেইনটো যদি আগতীয়াকৈ লিখোঁ সেইটো কি হ'ব, কেপ্টেইন ৱাজ মেড হিম বাই আছ। গতিকে সেইটো হ'ল তোমালোকৰ ফেক্টিটিভ অবজেক্ট। আৰু ইনডেফিনিট প্ৰনাউন মানে কি হয়, যেতিয়া প্ৰনাউনটো কোন হয় আমি গম নাপাওঁ, চমৱান বুলি যেতিয়া কোৱা হয়, ৰামে যদি মোৰ কলমটো চুৰ কৰিলে বুলি কওঁ, তেতিয়া কিন্তু আমি সেইটো ইনডেফিনিট প্ৰনাউন নহয়। যদিহে মোৰ মোবাইলটো কোনোবাই চুৰ কৰিলে, মোৰ ছাতিটো কোনোবাই চুৰ কৰিলে, আমি তেনেকৈ কওঁ, সেইটোহে হ'ব কি, ইনডেফিনিট প্ৰনাউন। আৰু ইনডেফিনিট প্ৰনাউনটোৰ আমি যেতিয়া হ'ব, বাই আৰু ছাবজেক্টটো আমি পেচিভ ভইচত নিলিখোঁ। হ'লনে? আৰু এই উদাহৰণটো মই দি দিছিলোঁ, তোমালোকক চাই লোৱা, যে চমন ষ্টল মাই মোবাইল, যে মোৰ মোবাইলটো কোনোবাই চুৰ কৰিলে, যে সেইটো আমি পেচিভ ভইচ কৰিলে কি বুলি ক'ব লাগিব, মোৰ মোবাইলটো চুৰ কৰা হ'ল, কাৰোবাৰ দ্বাৰা চুৰ কৰা হ'ল বুলি আমি নকওঁ। এতিয়া মাই মোবাইল ৱাজ ষ্টলেন বাই চমনটো ইয়াতে ক'ব নালাগে। গতিকে মই ভাবিছোঁ তোমালোকে ফেক্টিটিভ অবজেক্ট, ইনডেফিনিট প্ৰনাউন, দেন ৰিফ্লেক্সিভ অবজেক্ট, প্ৰিপজিশ্যনেল অবজেক্ট, আৰু লগে লগে ইয়াৰ আগত কৈ আহিলোঁ মই যিটো মডেল অক্সিলিয়াৰীৰ কথা, সেইখিনি তোমালোকে বুজি পাইছা বুলি মই ভাবিছোঁ। আৰু প্ৰিপজিশ্যনেল অবজেক্ট, ৰিফ্লেক্সিভ অবজেক্ট, ফেক্টিটিভ অবজেক্ট, ইনডেফিনিট প্ৰনাউন, সেইকেইটাত তোমালোকৰ সেই মডেল অক্সিলিয়াৰী নিচিনা বা তেনেকুৱা কোনো বেলেগ ইণ্টাৰগেটিভ, নিগেটিভ বা ইম্পেৰেটিভৰ কোনো কথা নাথাকে। তাত তোমালোকৰ টেন্সটো যোনটো হয় সেইটো মতে কৰি দিলেই হ'ব।
এতিয়া someone stole my মোবাইলটো পাষ্ট টেন্সত আছে, আমি পাষ্ট টেন্সতে লিখিছোঁ। ঠিক সেইদৰে উই মেড হিম কেপ্টেইনটো পাষ্ট টেন্সত আছে, সেইটো পাষ্ট টেন্সতে আমি লিখিছোঁ, দুভাগে কৰি দিছোঁ খালি। দেন এইটো ৰিফ্লেক্সিভ অবজেক্টটো আমি যোনটো টেন্সত আছে, চি কিল হাৰ চেল্ফটো পাষ্ট টেন্সত আছে, আমি পাষ্ট টেন্সতে লিখিছোঁ হা। উই ডু নট পেজ আৱাৰ চেল্ফটো প্ৰেজেণ্ট টেন্সত আছে, আমি সেইটো প্ৰেজেণ্ট টেন্সতে লিখিছোঁ। গতিকে মই ভিডিঅ'টো ইমানতে ষ্টপ কৰিব বিচাৰিছোঁ। আৰু প্ৰিপজিশ্যনেল অবজেক্টটো পাহৰি গৈছোঁ। প্ৰিপজিশ্যনেল অবজেক্টটো কি হয়, দুটা প্ৰিপজিশ্যন থাকে। আমি পেচিভ ভইচত দুটা প্ৰিপজিশ্যন থাকে আৰু এক্টিভ ভইচত এটা থাকে। গতিকে মই ভাবিছোঁ তোমালোকে প্ৰিপজিশ্যনেল অবজেক্ট, ৰিফ্লেক্সিভ অবজেক্ট, ফেক্টেটিভ অবজেক্ট আৰু ইনডেফিনিট প্ৰনাউনৰ বিষয়ে যিখিনি সন্দেহ আছে সেইখিনি তোমালোকৰ বুজি পোৱাত সহায় হ'ব। কিবা ডাউট থাকি গ'লে তোমালোকে কমেণ্ট কৰিবা। আৰু লগে লগে মডেল অক্সিলিয়াৰী যিটো নিয়ম আছিলে, যিটো চিম্পল ফিউচাৰ টেন্সৰ পেচিভ ভইচ কৰা নিয়মৰ সৈতে সম্পূৰ্ণ একেই, সেইটো তোমালোকে মই বুজি পাইছা বুলি আশা কৰিছোঁ। আৰু তোমালোকে ইয়াৰ পাছত আমি যিবিলাক ভিডিঅ' আপলোড কৰিম তাত তোমালোকক মই ইম্পাৰেটিভ চেণ্টেন্সৰ কেনেকৈ হেৰি কৰে, তোমাৰ পেচিভ ভইচ কৰে সেইখিনি বুজাম। দেন তাৰ পাছত আমি বুজাই যাম যিটো ইণ্টাৰগেটিভ চেণ্টেন্স কেনেকৈ কৰা হয়। সেই দুটা ভাগ থাকিব। সেই দুটা ভাগ কৰাৰ পাছতে আমাৰ ভইচ চেঞ্জৰ সকলো নিয়ম শেষ হৈ যাব। আৰু তাৰ পাছত মই তোমালোকক কিছুমান এক্সাৰচাইজ কৰাই দিম এটা ভিডিঅ'ত। গতিকে আশা কৰিছোঁ তোমালোকৰ হেল্পফুল হ'ব। আৰু তোমালোকক মই আকৌ এবাৰ কৈ দিছোঁ যে এই ডেছক্ৰিপশ্যনত বিভিন্ন ধৰণৰ আমাৰ লিংক দিয়া আছে। সেই লিংকবিলাকত গৈ তোমালোকে ক্লাছ 10ৰ সকলো চেপ্টাৰৰ এক্সপ্লেনেশ্যনৰ লগতে প্ৰশ্নোত্তৰ পাই যাবা। লগতে গ্ৰামাৰৰ যিবিলাক কনচেপ্ট আছে সেই গ্ৰামাৰ উদাহৰণস্বৰূপে টেন্স, ভইচ, নেৰেশ্যন বা কাৰেক্ট সেইটো মই কৈছোঁৱেই, কুৱেশ্যন টেগ, ইণ্টাৰগেটিভ, নিগেটিভ, সেইবিলাক সকলোবিলাকৰ ভিডিঅ' তোমালোকে পাই যাবা। গতিকে ডেছক্ৰিপশ্যনত থকা লিংকবিলাকত তোমালোকে যাব পাৰিবা, ভিডিঅ'বিলাক চাই ল'বা আৰু তোমালোকৰ এই পেণ্ডেমিক চিটুৱেশ্যনটোত যিটো পঢ়াত ব্যাঘাত জন্মিছে সেইখিনি আঁতৰ কৰি লোৱা। চ' থেংক ইউ অল। মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।